নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটি বায়োগ্ৰাফি ভিডিঅ'লৈ যদিহে পোনপ্ৰথমবাৰৰ বাবে মোৰ ভিডিঅ' চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো অল কৰি দিব বন্ধু বান্ধৱীসকল বৰ্তমানে ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা পুৱতি তৰা ধাৰাবাহিকখনত প্ৰজ্ঞা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী প্ৰকৃততে কোন তেওঁৰ ঘৰ ক'ত বৰ্তমান তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত তেতিয়াহলে আহকচোন ভিডিঅ'টো আৰম্ভ কৰো বন্ধু বান্ধৱীসকল পুৱতি তৰা ধাৰাবাহিকৰ প্ৰজ্ঞাৰ প্ৰকৃত নাম হৈছে সাগৰিকা বৰ্মন তেওঁৰ ঘৰ নলবাৰীত সাগৰিকা বৰ্মনৰ জন্ম হৈছিল 2000 চনৰ 27 আগষ্টত এতিয়া জানোৱা হওক সাগৰিকা বৰ্মনৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে সাগৰিকা বৰ্মনে স্কুলীয়া শিক্ষা লাভ কৰে নলবাৰীৰ পৰা আৰু হায়াৰ সেকেন্ডাৰী কমপ্লিট কৰে বেলচৰ হায়াৰ সেকেন্ডাৰীৰ পৰা তাৰ পাছত শিক্ষা গ্ৰহণ কৰে বামুনি মৈদাম গাৰ্লছ পলিটেকনিকৰ পৰা বন্ধু বান্ধৱীসকল সাগৰিকা বৰ্মনে অসমীয়া ধাৰাবাহিকত অভিনয় কৰাৰ পূৰ্বে ইউটিউব চেনেলত কেইবাখনো শৰ্ট ফিল্মত অভিনয় কৰিছে বন্ধু বান্ধৱীসকল আমি জানিব পৰা মতে সাগৰিকা বৰ্মন বৰ্তমান কোনো প্ৰেমৰ সম্পৰ্কত নাই আপোনালোকে বাৰু পুৱতি তৰা ধাৰাবাহিকখনত প্ৰজ্ঞাৰ অভিনয় চাই কেনে পায় কমেন্ট কৰি জনাবচোন আৰু আপুনিও যদি প্ৰজ্ঞাৰ অনুৰাগী তেতিয়াহলে তেওঁৰ কাৰণে এটা লাইক কৰি দিব আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেন্ট আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব